করুত শ্রী কৃষ্ণ কাম কুতিজিত यगतं पालकुदेव दुष्ट दानव दारक दुष्ट दानव दारक दुष्ट दानव दारक दुष्ट दानव दारक प्रथम प्रवेशर गीत राग हिंदुरा ताल एक ताल দমন আৰু শান্ত পালনেই আমাৰ মহান উদ্দেশ্য হে বিশাল কুৰুক্ষেত্ৰ ৰণৰ কৰে আয়োজন অত্যাচাৰী অভিমানী দুৰ্যোধন সহিতে সমস্ত কুৰুকুলক নিপাত কৰোৱাই সাধু ধৰ্মশীল সৰ্বগুণাকৰ
যুধিষ্ঠিৰক ৰাজসিংহাসনত প্ৰতিষ্ঠা কৰিব লাগিব। অৱশ্যেই কুৰুক্ষেত্ৰ ৰণৰো চমু চাপি আহিব ধৰিছে। ভীষ্ম দ্ৰোণ আদি বীৰে ইতিমধ্যেই প্ৰাণ এৰিছে। বাকী আছে মাথো দুৰ্যোধন, শৈল্য, শকুনি, কৰ্ণ আদি কৰি বীৰগণ। তেওঁলোকৰো মুক্তিৰ ক্ষণ অতি স্বাভাৱিক। দুষ্টক দমন কৰি, শান্তক পালন কৰি জগতত শান্তি ধৰ্ম কৰিম স্থাপন। কাৰণ আমিয়েই আদি, আমিয়েই অন্ত, আমিয়েই পূৰ্ণ ব্ৰহ্ম শ্ৰী কৃষ্ণ। ওমকাৰ ৰূপধাৰী তুমি প্ৰভু চক্ৰপাণি অজ্ঞানয়া ধাৰ দূৰ কৰায়ন্ত যাওঁ, মই মোৰ কৰ্তব্যত হওঁ অগ্ৰসৰ।